স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দা পুখুৰী হয়। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ মাকৰ স্মৃতিত খান্দিছিলে পুখুৰীটো আৰু জয়মতীৰ স্মৃতিত খন্দা হৈছিলে পুখুৰীটো। কিন্তু এই পুখুৰীটো খান্দোতে সময় লৈছিলে 45 দিন। 45 দিনৰ ভিতৰত এই পুখুৰীটো খান্দি উলিয়াইছিলে। আজি আমি সেই পুখুৰীটো পাৰত আছোঁহি আৰু আপোনালোকে দেখিছে এইটো হৈছে জয়দৌল। আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহই বৰ ডাঙৰ এটা পুখুৰী খান্দি থৈ গ'ল জয়মতীৰ স্মৃতিত। পুহি মানে আজি আহি পালোহি আৰু খুব ভাল লাগিলে। খুব বৃহৎ ডাঙৰ পুখুৰী। ফাইনেলি আমি সেইটো ছাইডেদি এনেকৈ পেলাই যিটো ৰাস্তা দি আপোনালোকক দেখাইছিলোঁ সেই ৰাস্তাটো দি আহি পেলাই এইখন গেটখন হয়। গেটখনৰ দি আমি ভিতৰত সোমালোঁ। সোমোৱাৰ পাছত আপোনালোকক দেখাইছোঁ আমি বৰ্তমান আহি পাইছোঁহি জয়দৌলত। জয়দৌল পালোহি আৰু জয়দৌলৰ বিষয়ে ক'বলৈ গ'লে জয়দৌলৰ কাষতে এইখন আপোনালোকে দেখা পালে এইটো হৈছে জয়সাগৰ পুখুৰী। আৰু এই পুখুৰীটো কিমান চনত খান্দিছিলে মই নাজানো, কিন্তু এই পুখুৰীটো জয়মতীৰ পুতেক ৰুদ্ৰসিংহই খন্দোৱা পুখুৰী। আৰু এই পুখুৰীটো খন্দুৱাইছিলে মাকৰ স্মৃতিত। কিন্তু আজি এটা কথা মই গম পালোঁ, বিশেষকৈ এই পুখুৰীটোৰ বিষয়ে মই জানো ইয়াতে কৰ্মকৰ্তা তেওঁ কাম বন কৰে। এইবিলাক মানে অতীজৰ পুৰণা বস্তু কিছুমানৰ কি তেওঁলোকে সেইবিলাকতেই কাম বন কৰি চলি আছে। আৰু তেওঁ মোক ক'লে যে এইখন যিখন আপোনাৰ যিটো পুখুৰী দেখিছে এইটো এটা বৃহৎ ডাঙৰ পুখুৰী। আৰু এই পুখুৰীটোৰ পাৰতে মানে পাৰত নহয়, একচুৱেলি যিটো পুখুৰী খান্দিছে সেই পুখুৰীটোৰ যিখিনি মাটি সেই মাটিখিনিয়ে মানে কি আছিলে আপোনাৰ জয়মতীক শাস্তি দিয়া ঠাইখন। মানে তাত এজোপা কুটকুৰা গছ আছিলে বুলি কৈছে। যিজোপা কুটকুৰা গছ অতীজলৈ নাইকিয়া হৈ শেষ হৈ যাব বুলি ভাবি ৰুদ্ৰসিংহই সেই জেগাখিনিত এটা ফিচাৰী বৃহৎ ফিচাৰী খান্দি দিলে। আৰু আপোনালোকক মই কৈছোঁ যে 45 দিনত সেই ফিচাৰীটো খান্দি শেষ কৰিছিলে। আৰু সেই ফিচাৰীটো ভাৰতবৰ্ষৰ ভিতৰত সবতছে ডাঙৰ ফিচাৰী বুলি কোৱা যায়। এই জয়দৌলটো ৰুদ্ৰসিংহই ইয়াত মাকৰ স্মৃতিৰ কাৰণে বনাই থৈ গৈছিলে। কাৰণ ইয়াত মাকৰ উৎসৱ পালন কৰা হয়। আজিও মই সুধিলোঁ ইয়াত থকা মানুহ কিছুমানক, ক'লে যে আজিও ইয়াত মাকৰ সেই উৎসৱসমূহ পালন কৰা যায়। গতিকে এইটো যিটো ফিচাৰী এইফালে দিয়ে যায় গৈ আগত ঘনশ্যামৰ ঘৰো পায়। তাত যিজনে বনাইছিলে জয়দৌল বনাইছিলে দেখিবলৈ পাইছে আপোনাৰ টিঙৰ ধুনীয়াকৈ বেৰি দিয়া হৈ আছে। এইটো একচুৱেলি আগত নাছিলে, এতিয়া এইটো নতুনকৈ ইয়াক নিৰ্মাণ কৰা হৈছে। কিন্তু যিটো ভিতৰত আছে আগত আপোনালোকে দেখিছে, আগত গৈ ইয়াৰ পৰা গৈ এইটো ৰিচেণ্ট এই টিংখিনি সাৰি পেলাই যিটো দেখিছে সেই তাৰ পৰা ষ্টাৰ্ট হৈছে আগলৈ। আগত সেইখিনি আছে পুৰণাখিনি, আৰু এইখিনি এইবোৰ আপোনালোকে এতিয়া দেখা পাই আছে এইবোৰ হৈছে এতিয়া নতুনকৈ নিৰ্মাণ কৰা হৈছে। গতিকে খুব ভাল লাগিছে। জেগাডোখৰ বহুত সুন্দৰ আৰু সুন্দৰ বনাই থৈ গ'ল মাকৰ স্মৃতিত নিজৰ পুত্ৰ ৰুদ্ৰসিংহই। গতিকে মানুহসকল চাই থাকক। আৰু আজি এটা কাৰণে মোৰ বহুত ভাল লাগিছে, মানে মানুহে পঢ়ি কিছুমান কথা জানিব পাৰে। আৰু পঢ়ি কিছুমান কথা জানিলে অলপ কষ্ট হয়, মানে আমাৰ নিচিনা মানুহ ফটককৈ মাইণ্ডত সোমাবলৈ অলপ কষ্ট হয়। কিন্তু কিছুমান কথা মানুহৰ মুখৰ পৰা শুনি পেলাই আয়ত্ব কৰি বা সেই জেগাডোখৰত গৈ সেইডোখৰ জেগাৰ বিষয়ে সুধি আয়ত্ব কৰিলে মানুহৰ মাইণ্ডটোত ফটকছে সোমায়। গতিকে মই এটা কথা সকলোলৈকে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট ৰাখিছোঁ, আহক ইতিহাস আমাৰ অসম বুৰঞ্জী ইয়াতেই লুকাই আছে, আজিও আছে ইয়াত। চাওক কথাবোৰ জানক ইতিহাসৰ বিষয়ে। আৰু এতিয়া আমি ভিতৰলৈ যাম জয়দৌলত। আহক ভিডিঅ'টো চাই থাকক, লগতে ভাল লাগিলে লাইক এটা কৰি দিব যেন আগত আৰু দুজন মানুহে পায়। গতিকে বন্ধুসকল আহক ভিডিঅ'টো আগুৱাই। আৰু এতিয়া বৰ্তমান আমি জয়দৌলৰ ভিতৰত সোমাবলৈ আহিছোঁ। এইটো পুৰণা হয় আৰু এইটোৱে হৈছে পুৰণাটো। আৰু আমি এতিয়া বৰ্তমান আহি পাইছোঁ জয়দৌলৰ ভিতৰত। এইটো আপোনালোকে দেখিছে, এইটো হৈছে জয়দৌল। এইটো জয়দৌলটো মানে দৌলঘৰ আৰু ইয়াতে মাকৰ স্মৃতিত পূজা পাঠ হয়তো হ'ব পাৰে চাগে, তেনেকুৱা উৎসৱ পালন কৰি থকা হয়। আৰু ৰুদ্ৰসিংহই এইটো এইকাৰণে বনাই থৈ গ'ল যে মাকৰ স্মৃতিটো যেন অতীজলৈকে ৰৈ যায়। আজি ৰুদ্ৰসিংহৰ নামতকৈ জয়মতীৰ নামটো ৰৈ গ'ল। কিয়? কাৰণ নিজৰ পুতেকে ইমানখিনি কৰি থৈ গ'ল।
আৰু আমি বৰ্তমান এইফালেদি এইটো সেই চাইডেদি সোমাই আহিব লাগে, আমি ভিতৰলৈ সোমাই আহিম। সোমাই আহোঁতে ইয়াতে এটা ষ্টেপ আছে ধুনীয়াকৈ তললৈ যাব। আৰু এটা বস্তু ইয়াত মই আপোনালোকক আগৰ ভিডিঅ'টোতো দিছোঁ যে তলাতল ঘৰটো আমি সোমাই যাওঁতে বহুত ঠাণ্ডা, ইয়াততো আৰু বহুত বেছি ঠাণ্ডা, খুব সুন্দৰটো একদম আহি আমি তল পাই গ'লোঁ। তলত দেখিছে এইটো জয়দৌল ওপৰলৈকে আছে, মানে ওপৰত তেতিয়া লাইট লগাব লাগিব, ইমান ওপৰলৈকে আমাৰ কেমেৰা ঢুকি নাপায়। আৰু 2 নম্বৰ কথা কি, ইয়াতে লাইট লগাই থৈছে। আৰু এটা কথা আপোনালোকক মই বাই বাই কৈ আছোঁ যে চাওক, আপোনালোকে প্ৰত্যেকবোৰ ঘৰত এটা ডিজাইন কৰি পেলাই ইয়াত চাকি থোৱা যায়। আজিকালি যেনেকৈ মানুহবোৰে বাল্ব ইউজ কৰে বা কাৰেণ্ট ইউজ কৰে, তেনেকৈ আগৰ দিনৰ মানুহে কেনেকৈ পাব, নিজে ভাবক, কাৰেণ্ট নাছিলে তেতিয়া। গতিকে ইয়াত যিকোনো চাকি জ্বলাই থৈছিলে, বা হয়তো এইটো এনেকুৱা হ'ব ইয়াত চাগে জুই চুই জ্বলাই থৈছিলে, এনেকুৱা টাইপৰ হ'ব, মোৰ এটা অনুমান ভাৱধাৰা আপোনালোকক দেখাইছোঁ। গতিকে চাওক, এইটোৱে জয়দৌলটো খুব সুন্দৰ লাগিছে, ভাল লাগিছে। কিন্তু ইয়াত যিবোৰ বনোৱা হৈ আছে সেইবোৰ একদম পুৰণা বনোৱা, ইয়াত কোনো বেলেগ ধৰণৰ নতুনকৈ একো ইয়াত হেৰি কৰা নাই, কিন্তু গোটেইখিনি বস্তু পুৰণাই বনাই থোৱা। আৰু ইয়াতে মাজতে আপোনাৰ মানে কি, ইয়াত মইতো চাৰিওকাণ দেখালোঁ আপোনালোকক, অন্ধকাৰে অলপ হ'লেও দেখা পাইছে আৰু অলপ চলপ। ইয়াত দেখিলে মাজত চাওক, এইটো ইয়াত বৰ সুন্দৰকৈ চাৰিপিনে কৰা হৈ আছে, ইয়াত ফুল কটা হৈ আছে মানে বস্তু। ইয়াত মোৰ এটা আইডিয়া অনুমান, শ্ৰীমন্ত এইটো কি কিবা মূৰ্তি চূৰ্তি আছিলে নে কি ক'ব পৰা নাযায়, ইয়াৰ বিষয়ে পঢ়িব লাগিব, ষ্টাডি কৰিব লাগিব, তাৰপাছতহে গম পাম। কিন্তু হয়তো মোৰ ভিডিঅ'টো চাই থকা বহুতজন মানুহে জানিব পাৰে ইয়াত কি আছে, হয়নে শ্ৰীমন্ত, কি হয়। কিন্তু এটা কথা অনুমানিক, ইয়াতে চাগে হয়তো পূজা পাঠ হয়, কাৰণ এইটো দৌলটো, দৌল ঘৰটো তলত একদম মেইন পইণ্টত মাজত আছে, আপোনালোকে চাওক, এইটো চাৰিওকোণে চাওক। আগলৈ গ'লে অলপ অন্ধকাৰ দেখা নাপাব, কিন্তু বস্তুটো ডিজাইনটো একেই, ইয়াত ফুল কটা হৈ আছে ধুনীয়াকৈ। আৰু এইফালেদি চাওক, আপোনাৰ এইফালেদি এনেকুৱা আছে ছিষ্টেমেটিকলি, মানে সুন্দৰকৈ বনাই থোৱা হৈছে, ভাল লাগিলে চাই পেলাই। এতিয়া আমি ইয়াৰ পৰা ওলাই যাব খুজিছোঁ, আৰু খুব সুন্দৰকৈ মানে বনোৱা হৈ আছে। আৰু সুন্দৰকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ অন্ধকাৰ ভিতৰতো। আৰু ইয়াত আমি ইমান ডাঙৰ ইউটিউবাৰ নহয় যে ইমানখিনি বস্তু লৈ আহি দেখাম বা কিবা, আমাৰো ইমানখিনি হেৰি নাই। গতিকে আমিও সৰু সুৰাকৈ যিমানখিনি আপোনালোকক দেখাব পাৰোঁ। এইফালে দেখিছে এখন গেট আছে, এইফালে এখন গেট, লগতে এইটো মানে ইয়াত ধৰি লওক কীৰ্তন চিৰ্তন কৰোঁ বুলি ভাবিলে ধুনীয়াকৈ মানুহখিনি বহি কীৰ্তন চিৰ্তন কৰিব পাৰি। আমি এতিয়া গেটখনত ওলাই আহিছোঁ বাহিৰলৈ, আৰু ওলাই আহি এতিয়া আমি আপোনালোকক লৈ যাম, ইয়াত পূজা ঘৰ এটা আছে য'ত পূজা পাঠ কৰা হয়, সেইটো বাহিৰৰ এলেকাটো। আৰু এতিয়া আপোনালোকক জয়দৌলটো দেখাই দিছোঁ। এতিয়া চাওক, আমি য'ত সোমাই আহিলোঁ আপোনালোকক দেখাইছিলোঁ যে মাজত য'ত পূজা কৰে বুলি কৈছিলোঁ যে মই, তাত এইটো হৈছে ইয়াৰ একদম মাজত, মানে একদম তলত দেখিলে ধুনীয়াকৈ। আৰু আমি এতিয়া বৰ্তমান আগবাঢ়ি আহি আছোঁ পূজা ঘৰলৈ বুলি। এই আৰু পূজা ঘৰটো হ'ল এইটো, পূজা ঘৰটো এইটো আপোনালোকে দেখা পাইছে। কিন্তু ইয়াত নিৰ্মাণ কাৰ্য চলি আছে, পুৰণা হৈছে বস্তুবিলাক, কিছুমান মানে পুৰণা হোৱাৰ কাৰণে ক্ষয় ক্ষতি হৈ আছে। ইয়াৰ ভিতৰত মানে কিবা কিবি কাম কৰি আছে, কাম চলাই আছে, গতিকে ইয়াৰ ভিতৰত সোমাব নোৱাৰে। আৰু যি কি নহওক, আমি জয়দৌলটো দেখা পালোঁ, আৰু এইটো পূজা ঘৰ আপোনালোকক দেখালোঁ। তাৰ পাছত আমি আগবাঢ়ি যাম, সূৰ্যদেৱৰ মন্দিৰ এটা আছে, আপোনালোকক সেই মন্দিৰটো দেখাম। এতিয়া আপোনালোকে দেখিছে, এইটো হৈছে পূজা ঘৰ, জয়দৌলৰ পূজা ঘৰটো এইটো। আৰু আগলৈ যিটো ঘৰ দেখিছে, এইটো হৈছে সূৰ্য দেৱতাৰ মন্দিৰ। গতিকে আহক আমি সূৰ্য দেৱতাৰ মন্দিৰটো চাওঁ এবাৰ। কিন্তু জেগাবোৰ বৰ সুন্দৰ লাগিলে, বহুত ভাল লাগিলে। জয়মতী মানে কাহিনীটো ভাবিলে অন্তৰখন কিবা লাগি যায়, দুখ লাগি যায়, এনেকুৱা লাগে যেন আমিও পিছত গুচি যাম। সেই দিনটোত যদি আমিও থকা হয়, ফিল কৰিলোঁ হয় অলপ, কিমান ত্যাগ বলিদান। এনেকুৱা নাৰীক চেলুট দিব লাগে, চেলুট। নাৰী হ'লে এনেকুৱা হ'ব লাগে। গতিকে বন্ধুসকল চাওক, আপোনালোকক দেখাইছোঁ, এইটো হৈছে সূৰ্য মন্দিৰ, আৰু এইফালে দেখাই আছে বিষ্ণু মন্দিৰ। আৰু এইটোৱে হৈছে জয়দৌলৰ প্ৰাংগণ। ধুনীয়াকৈ চাই লওক এবাৰ, সুন্দৰ লাগিছে। কিন্তু এটা কথা, ইয়াত বহুত সুন্দৰকৈ ৰাখিছে, পৰিপাটিকৈ ৰাখিছে, খুব চাফ চিকুণ পাৰ্ক টাইপত, ফুল আছে ইয়াত ধুনীয়াকৈ, চাৰিও চাইডে বহিব পৰা চেয়াৰ লগোৱা হৈ আছে। আমাৰ সীমান্ত বহি আছে ইয়াতে, খুব সুন্দৰকৈ ইয়াত ঠাণ্ডা বতাহ মাৰি আছে। গোটেই চাৰিও চাইডৰ পৰা আপুনি বহি পেলাই ইয়াত মানে প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰিব পাৰিব। ইতিহাসত যাবগৈ পাৰিব, ইতিহাসলৈ পুনৰ যাবগৈ পাৰিব। আপুনি চকুকেইটা মুদি অকণমান মাইণ্ডটো ফ্ৰেছ কৰি পেলাই, ভাবি পেলাই সেই দিনবোৰলৈও যাব পাৰিব, চাইও আহিব পাৰিব। আৰু ইয়াত দেখিছে, সেইটো হৈছে
সূৰ্য মন্দিৰ আৰু আমি আহি আছোঁ সূৰ্য মন্দিৰলৈ এতিয়া বৰ্তমান। সূৰ্য মন্দিৰটোৰ ভিতৰখন কেনেকুৱা আপোনালোকক অলপমান দেখাই দি আছোঁ। বন্ধুসকল এইখন দেখিছে সূৰ্য মন্দিৰৰ গেটটো, আৰু আমি গেটটো দি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহোঁতে ইয়াত দেখিছে আপোনালোকে, ইয়াত একো নাই, কিন্তু ইয়াত এটা বস্তু আছে। হয়তো ইয়াত মোৰ এটা অনুমান, আৰু আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ। জয়দৌলত যাওঁতেও মই এই বস্তুটো দেখা পালোঁ, মাজত যে এনেকৈ আছে। মোৰ এটা অনুমান, হয়তো ইয়াত কোনো যজ্ঞ হ'ব পাৰে চাগে। হয়তো যজ্ঞ হ'লে কিয় কৈছোঁ পাৰে বুলি, ইয়াতে বহি গোটেইখিনি জ্বলাই মেলি যজ্ঞ কৰে যে, চাৰিও চাইডে বহিলে মানুহ, তেনেকুৱা হ'ব পাৰে। কিন্তু আজি সেৱা এটাকে কৰিলোঁ সূৰ্য দেৱতাক। সূৰ্য দেৱতা বুলি ক'লে কৰ্ণলৈ মনত পৰি যায়। ইয়াতো আপোনালোকক দেখাইছোঁ, এইবোৰতো দেখাই আহিছোঁৱে আপোনালোকক। বাকী খুব সুন্দৰ লাগিলে। আৰু এতিয়া আমি এবাৰ বিষ্ণু মন্দিৰটো আপোনাক দেখাই আহোঁ। স্বয়ং ভগৱান বিষ্ণুৰ মন্দিৰ, আৰু এইটো বাহিৰৰ প্ৰাংগণটো এইটো। আৰু লগতে মই আহি আছোঁ এতিয়া ইয়াত বিষ্ণু মন্দিৰত। ছেইম বিষ্ণু মন্দিৰটো এনেকুৱাই আছে আপোনাৰ। ইয়াত দেখিছে এইটো বিষ্ণু মন্দিৰটো এনেকুৱাই, কিন্তু ইয়াত অলপ কাম চলি আছে। ইয়াত কিবাকিবি বস্তু ৰখা হৈছে, মানে তাত কাম চলা বস্তুখিনি হয়তো চাগে ইয়াতে ৰাখিছে, কিন্তু গোটেই মন্দিৰটো ছেইম। ইয়াতো আছে সেই ছিষ্টেমটো, হয়তো ইয়াতো যজ্ঞ কৰা হয় চাগে, আগতে কৰিছিল চাগে, এতিয়াতো যজ্ঞটো নকৰে পৰাপক্ষত। বাকী গোটেই প্ৰাংগণটো এইটোৱে। সেইটো হৈছে জয়দৌল। চ' বন্ধুসকল, এতিয়া আমি জয়দৌলত আধা আধি চাই, মানে সম্পূৰ্ণই হ'লে আৰু খতম কৰা নিচিনাই হৈছে, শেষ কৰিছোঁহি। আৰু এতিয়া আমি ইয়াৰ পৰা যাম। ফাইনেলি আমি জয়দৌলৰ পৰা ওলাই দিলোঁ। আৰু সীমান্ত কেনেকুৱা পালা জয়দৌলত ঘূৰি পেলাই? ধুনীয়া, ভাল লাগিলে। প্ৰথম আহিছোঁ, বহুত ভাল। প্ৰথম আহিছোঁ, খুবেই আনন্দিত আজি, খুব ভাল লাগিছে। আমি জয়দৌলৰ পৰা এতিয়া বৰ্তমান ওলাই দিলোঁ। এইটোৱে প্ৰথম আৰম্ভণি যোৱা ৰাস্তাটো, আৰু আপোনালোকক মই যোৱা ৰাস্তাটো মানে গেটখন দেখুওৱা হোৱা নাই, গতিকে মই ভাবিলোঁ আপোনালোকক গেটখন দেখাই দিওঁ। কাৰণ তেনেকুৱা বৰ ডাঙৰ এনেকুৱা কি কয় তলাতল ঘৰৰ নিচিনা গেট নাই, চিম্পুল গেট। কিন্তু ইয়াত চাৰিও সীমাতৰ পৰা এতিয়া আমি ওলাই আহিলোঁ বাহিৰলৈ। আৰু ইয়াত কাউণ্টাৰত 25 টকাকৈ লয়, মানে 20 টকাকৈ লৈছে। দুজন মানুহৰ 40 টকা লয়। সেইখনে গেট তেনেকুৱা বিশেষ একো তেনেকুৱা ধৰণৰ গেট নাই, মানুহৰ ঘৰত থকা গেটৰ নিচিনা এখন চিম্পুল গেট। আৰু ইয়াতে আপোনাৰ গেটটোৰ কাষতে এইফালে পেচাব কৰাৰ ধুনীয়া সুবিধা আছে, লেট্ৰিন বাথৰুমৰ। আৰু এইফালৰ পৰা আহিছোঁ আমি এতিয়া, আৰু এইটো চাইডে আগবাঢ়ি যাম।